बनता है कि हमारी भावी पीढ़ी के लिए प्रधानमंत्री नरेंद्र मोदी हत्यार भयंकर षड़यंत्र प्रयात प्रधानमंत्री राजीव गांधीर दरे नरेंद्र मोदी को हत्यार ब्लूप्रिंट माओवादीर पत्रत फादिल भयंकर षड़यंत्र सेशन कोर्टत पुणे आरक्षीर विस्फोरक तथ्य प्रधानमंत्री नरेंद्र मोदी हत्यार भयंकर षड़यंत्र फादिल मोदीक हत्यार षड़यंत्र रची पुणे आरक्षीर जाলত 5 माओवादी प्रथमेই मन करक এই চাঞ্চল্যকৰ পত্ৰখনলৈ য'ত স্পষ্টকৈ উল্লেখ কৰা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰে হত্যা কৰাৰ পৰিকল্পনাৰ কথা কেৱল ইমানেই নহয় পত্ৰখনত উল্লেখ কৰা আছে প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অত্যাধুনিক M4 ৰাইফল আৰু গুলী ক্ৰয়ৰ বাবে 8 কোটি টকাৰ প্ৰয়োজনীয়তাৰ কথা पुणे आरक्षीय दिल्ली निवासी रुना उलचल नाমৰ সন্দেহজনক মাওবাদীজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এই বিস্ফোৰক পত্ৰখন উল্লেখযোগ্য যে ভীমা কোৰেগাঁও সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ অভিযোগত পুणे আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিষিদ্ধ ঘোষিত CPI মাওবাদীৰ দলিত নেতা সুধীৰ ধাৱালে অধিবক্তা সুৰেন্দ্ৰ গাৰ্লিং সমাজকৰ্মী মহেশ ৰাৱত সোমা সেন আৰু ৰুনা উলচনক তাৰ পিছতে তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে ৰুনা উলচনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বিস্ফোৰক পত্ৰখন পত্ৰখনত উল্লেখ আছে সাম্প্ৰতিক সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশৰ প্ৰায় 15খন ৰাজ্য বিজেপিৰ দখললৈ যোৱাৰ উপৰিও এই ধাৰা অব্যাহত থাকিলে দেশৰ আন দলসমূহ নিশ্চিন্ন হ'ব সেয়েহে কোল কিষাণ আৰু কেইবাজনো জ্যেষ্ঠ কমৰেডে বিচাৰিছে মোদী যুগৰ অৱসান আনহাতে পত্ৰখনত ৰাজীৱ গান্ধীৰ দৰে ঘটনাৰ পুনৰাবৃত্তিৰ কথা স্পষ্টকৈ উল্লেখ কৰা কাৰ্যই আত্মঘাতী আক্ৰমণেৰে প্ৰধানমন্ত্ৰী মোদীকো হত্যা কৰাৰ ষড়যন্ত্ৰকে সূচাই বুলি আদালতক জনাই পুনেৰ চৰকাৰী অধিবক্তা উজ্জ্বল পাৱাৰে ইয়াৰ বিপৰীতে অভিযুক্ত কেইজনৰ অধিবক্তাই আদালতক কয় যে আৰক্ষীয়ে দাখিল কৰা সকলো নথিপত্ৰ ভুৱা এয়া তেওঁলোকক দোষী সজাবলৈ কৰা এক ষড়যন্ত্ৰ ব্যুৰ